দেউতা মই জংঘলত যাওঁ ঔষধো বেছি নাই না আৰু মানুহগিলা বিচাৰিলেও দিবা নলে দিগদাৰ হ'ব না। হয় নেকি? গাঁৱত যাবি কিন্তু সাৱধান, সিদিনাখনে বোলে তোক বোলে ভূতে পাইছিল বোলে। সেইখন জংঘলত নাযাওঁ আজি বেলেগত যাম। হয় নেকি? যা যা, বেছি দেৰি নকৰিবি, পাতখিনি লৈ পেলাই গুচি আহিবি ডাইৰেক্ট ঘৰত। হ'ব দে, মই যাই থাকো এতিয়া। যা। ইয়াৰ ঔষধ বনোৱা উৎপাতটো অলপ বেছি হৈছে। কোনবাদিনাখন জংঘলত যাই পেলাই কিবা নহ'লেই হ'ল আৰু তাতে আৰু মোৰ এটাই চলি। বাহ, কি বঢ়িয়া জাগা কি থৌৱাকে পানী চানী পৰি আছে। বাহ, যাওঁতে ঘণ্টা গায়ে ধুই যাম এতিয়া আজি। তই কোনে? তই কিহৰ কাণৰ কাষত হুলুলু কৰিব আহিছে? তই কি হুলুলু কৰি আছাই? ই মোক আৰু ক'ত লৈ আনলাক? এই কোনে তহঁতে? এই তহঁতে মোক কি মুৰা বকপা ধৰছা? ঐ তই সুধছি আপিটো পচন্দ হৈছে নে নাই? মানে আৰু তই অসমীয়া কেনেকে জানা? নকবি দে, তোৰ নিচিনা মোকো এটা বান্ধি পেলাই লৈ আনছিল, আনি পেলাই এইটো জীয়েকৰ লগত মোক বিয়া পাতি দিছি। কিনো কয়? ইয়াত জীয়েককেইটা আমাৰ নিচিনা মানুহ ভাল পায়। এতিয়া কি মোৰ বিয়া পাতবা লাগব নেকি? বিয়া পাতবা লাগব, তাৰপিছত যাবা নৰা আৰেৰ পৰা তই। আৰু মই সিহঁতৰ লগত থাকি থাকি ভাষাগিলা বুজি পোৱা হৈছো সিহঁতৰ। তোক যে আনছি এইটো সিহঁতৰ দাইদেক, 1 নম্বৰ খচ্চৰি। তই সুধছি পচন্দ হৈছে নে নাই? যি হওক, জীয়েক কিন্তু বম থৌগা। ঘণ্টা বিয়া পাতি পেলাই লৈ যাম এৰে পৰা পলাই পেলাই। জলদি ক, সুধি আছে। হৈছে দে মোৰ পচন্দ। পচন্দ হৈছে তোৰ? ঘণ্টা বিয়া পাতি পেলাই লৈ যাম এৰ পৰা। ইকা কি কবা ধৰছি বুঢ়া এইবাৰ? বুঢ়াৰ ভাল লাগছি। কেনে পচন্দ হৈছে না? সেইটোৱে দে তোৰ ভন্যৰে। মই এই কথা কোৱা নাছিলো নহয়, মাজত তোৰহে কৈছিলো থৌগা আপিটোৰ কথা। প্ৰথমবাৰ ময়ো সেনকে ঠগ খাইছিলো দে, সেইটো তাত তিৰি। হৈছে দে ঘণ্টা, এই ঘে বিয়া পাতবা লাগব মই। পিছে এতিয়া মৰ তয়ো যা, এতিয়া তোক মৰম কৰিব যা তাই অলপ। মই এক বিয়া নাপাতো। হুলুলু কৰিম ৰ তোক মৰম, মৰম কৰাতে কৰাতে মৰে অৱস্থা নহয় গৈছে। হুলুলু দে, হ'ব দে, যো। দিয়ক, হ'ব দিয়ক খুৰা, ইমান কান্দি থাকবা নালাগে দিয়ক, আহিব দিয়ক সি। নাকান্দি, মোৰ এটাই চলি, মইহে গম পাইছো আজি 2 দিন ধৰি ঘৰত অহা নাই সি। ময়ো গৰমত থাকবা পৰা নাই, ঔষধটো শেষ হৈছে, জল্দি জল্দি আহিলি ভাল হয় সি। তইতো গৰমৰ পিছত পৰি আছা ৰ, মই এতিয়া ক'ত বিচাৰি যাওঁ? তোক দৰে পুলিচৰ বোলে বিচাৰিবা নাই বোলে কতো। সি কোনখান জংঘলত যোৱা কথা কৈছিল? এইগিলা নাজনো আৰু কোনখান বা জংঘলত যায়, কিনো কব সি। ঔষধ বিচাৰি বিচাৰি য'তে ত'তে যাই থাকে না সি। যাওঁতে কৈছিলো যে অলপ সাৱধানে যাবি। আহিব দিয়ক, টেনশ্যন ল'ব নালাগে, সি সৰু চলি নহয় না, কোনোবা লগত চলি তলিতাতো যাব পাৰে সি। নাই, সিয়াৰ কোনো লগত চলি সেনে নাই না। চিন্তু আৰু নেপলুহঁতকো সুধছো, সিহঁতেও বানাই বোলে কতো বিচাৰি। হয় নেকি? আহিব দিয়ক, মই যাই থাকো ৰ'ব। ঘণ্টা কুকুৰটো বা ক'ত মৰি আছে, গৰমত থাকবা পৰা নাই মই। কবা নচ্ছো আৰু ক'তবা আছে সি। তহঁতে পাগলা হৈছ নেকি নে? মোক মাৰি ফেলবি নেকি নে? মোৰ এখন পকাৰ হৈ থকা নাই দে। এইটো এহঁতৰ নিয়মে দে, জয়েকক এনেকে পকাৰ পৰি পেলাই মৰম কৰে। কুকুৰ এহঁতৰে মৰম না কিবা। গেছি দে মোৰ এখন। আৰু আছে দে সিহঁতৰ মৰম। সিহঁতৰ মৰম লৈ লৈ তো চেল্লা বাৰ কুকুৰ হেন হৈ গৈছো মই। এই কুকুৰহঁত মোক নামাই দি। ফকাৰ ইকা পুৰা গন্ধ লাগেছি তোৰ পকাৰ পুৰাৰ। ক'ৰবাত পানী চানী আছে যদি মোক লৈ যাও। পানী দিবি, বাইপেৰে সেয়ে কৈ গেছি যাতে ভুলতো তোক পানী নেদো। অলপ পিছত আৰু কি কৰিব চাবিচোন তোক। এইগিলা কিবা মৰম হ'ল না, এহঁতৰ মৰমটো বেছিয়ে। মোক যাব পৰা ৰাস্তাটো দেখাই দিয়া যায়। লাভ নাই, ৰাস্তা ওলাব নৰা। ইয়াতে যিটো জেগাত আনছে সিহঁতৰ মানুহ চব ফালে আছে। কবা নচ্ছো দে, বিয়াও পাতি দিছে, এইটো কেনে আপি হাত ভৰি একো নাই। মোৰটোনো ক'ত আছে? মোৰটোৰো নাই। উপায় নাই দে, আৰু এনেকে চলবা লাগব ইয়াতে। মই মাৰা যাম দে পিছে। ডক্তৰ ভেকৰে অৱস্থা কৰলাক। একো নাই দে, পকাৰত অলপ গছৰ পাতে লগাই ল'ম। কি গছৰ পাত লগাই পকাৰত? সেইগিলা মই জানো দে, মই আয়ুৰ্বেদিক ডক্তৰ না। মই জাৰি বুটি বনাওঁতে বেছি টাইম নাংগে ৰ। ঘণ্টা যি কৰা কৰ, পানী চানী নাপা কিন্তু একো। দে হ'ব দে। কুকুৰা ক'ৰ কি বিচা চিচা দিবা ধৰছা? সেই মই বিচা তই গোটেই খাবা লাগব। মই নৰো ঘণ্টা বিচা মাখা খালি মাৰা যাম দেখোন মই। হুলুলু নিকা সিহঁতে কি কৰবা ধৰছি এইগিলাখান মোৰ লগত? গম পাবি দে কি কৰে। চেচ দে ঘণ্টা আজি। কুকুৰহঁতে বিচা মাখা গোটেই সোমাই দিছি। খুজেদি থাকবা পৰা নাই। মৰলো দে, চবফালে খুজাবা ধৰছি। উপায় নাই দে, অলপ সহ্য কৰ। পেটৰ ভিতৰে চিতৰে থাকছি। কুকুৰহঁতে এনেকে কি মৰম কৰে জয়েকক। এনে আৰু এহঁতৰ মৰম কি কৰবি? তই অলপ খুজে ফেলে মোৰ আৰু তিৰিটো নেগেলি আৰু হাল্লা কৰব। মই এৰে পৰা কেনেকে যাব পাৰিম?
বাপ্পা ইতাহে অলপ ভাল লাগছে দে হলে ললো হাও কেছটো কি বুঢ়া তিৰিটো দেখোন মোক পানী দিলাগে হাও কেছটো কি বুঢ়া তিৰি দেখোন চুমা খাই গেলে মোক বুঢ়া তিৰি বোধে মোৰ প্ৰেমত পৰছি ঘণ্টা বুঢ়া তিৰিকে মাথা মাৰবা লাগব ৰ একে ভালকে প্ৰেমত জালত ফেলে ফেলে কিবাকে ৰাস্তাটো ওলাই গুচি যাম ইফালে ঘণ্টা গাঁৱত ভালকে বিয়া পাতিম মোৰ এনেও ইয়াত তিৰিক বিৰাট পচন্দ হৈছে ঘণ্টা ইয়াতে যিমান যি মোক কৰলিও বুঢ়া তিৰি যি চুমা খালা একদম গোটেই গায়ে ভাল লাগিছে মোৰ হলে ললো নিকা নিকা কিবা ঘণ্টা কৈ আছে তাইহে জানে নে উগাত ধৰো ৰ বাপ্পাই আজিকালি ইমান ঠগা আপি মৰমে পা নাই মই তাই কিমান চুমা খায়ে আমাৰ নিচিনা যে কথা ক'লা হয় কিমান ভাল লাগিল হয় এতিয়া বা কি ঘণ্টা বকিছে তাইহে জানে হা চালা কুকুৰ তই বুঢ়া তিৰিৰ লগত লিলিমাই কৰি আছা চাই থাক ইটাই বুঢ়াক যাই পেলাই কৈ আছো লুলু ইকা হা ইকা নিকা নিকা চালা বুঢ়াৰ তিৰিক মই কিমান ভাল পাম মইহে জানো তই চালা 2 দিনতে বুঢ়াৰ তিৰিক পতে লৈছা তই বিশ্বাস কৰ মই পতে লোৱা নাই তাই নিজে পতছি কথা কবা আহিছা চাই থাক বুঢ়াই তোৰ লগত কি কৰ ভাই ভৰিত ধৰিম দে তোক এনে নকৰিম চাই থাক হলো পকাই হলো কবা নছো তই আৰু কি বকপা ধৰছা কানবানো কিয় ধৰলি এই বোধে ভয় খাইছি আজি শেষ দে মই ইমান ভাল লাগছিল বুঢ়াৰ তিৰি মৰম লৈ ইকা 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 হুলু হুলু পাইছি ঘণ্টা কুকুৰে ইকা হুলু লুলু মল্লু দে মই কিমান মাৰা হয় মোক নিকা ললো নিকা হুলুলু হলে ললো ইকা ইকা তই ঘৰত যাই পেলাই নকওঁ এই যে কাবাক তিৰি ডাইৰেক্ট বিয়া পাতিম যাই পেলাই ভাষাটো কিবা কৰি শিকাব লাগব হলে ললো ইকা হুলুলুলু তই আপি পলাই আনলি তই মানে ইমান দিনে তোৰ ঘৰতে আছিলি নাই তোৰ ঘৰত এই ঘৰে নাই ৰাস্তাত পাই পেলাই মই লৈ আনছো খুৰে হাতত তাত থকা আছিল খুৰাকে মাৰে তাইক সেইকাৰণে ঘৰৰ পৰা ওলাই আহিছি তাই এই 2 দিন আমি মানে ভাড়া ঘৰত আছিলো তথাপিতো একবাৰ তই দেউতাৰ সুধবা লাগে বুলি ভাবলি নহয় তোৰো প্ৰেছাৰ উঠা কথা কৈ থকা না সদায় আৰু মোৰো ভাল লাগিল তাইৰো মানে মোক ভাল লাগিল সেইদৰে আনলো দে আৰু হ'ব তেল মাৰবা নাংগে হলে ললো হ'ব বৰি আৰু কি হুলুলু কলা নহয় এই বৈৰেৰে ভাত খাওঁতে জিভাখনত বেয়াকে কামাৰ খাইছি যদি মুখেদি কথাই নলয় হৈছি হয় না দে যি হৈছে কালি বিয়াখন পাতি দিম দে এটাই যাব লাগব ৰাইজক খবৰ দিবা কাৰণে নহলে বেয়া কথা হ'ব না দে হ'ব দে হুলু লুলু ইকা হুলু হুলু কুকুৰে নিজৰ তিৰিক ভালকে ৰাখবা নোৱাৰে মোক আৰু কিয় মাৰবা ধৰছা কালিতো তোৰ তিৰিক মই নিলো কেতিয়াবাই পলে কিন্তু তাই মোক পচন্দ নকৰলা লুলুলু হুলু 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 আজি মাৰাই যাম দে সিহঁতৰ মাৰ খাই পালাই 5 লাখ ঘণ্টা বুঢ়াৰ তিৰিকো পালা বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কালি নেক্সট পাৰ্ট পাব দিয়ক যদি চাব বিচাৰে লাইক কৰিব দিয়ক বন্ধুসকল বাই বাই